হেল্ল' এভৰিৱান, চাওকচোন আমাৰ ঘৰৰ পৰা বাছৰ লাইন গোটেই একদম পিপিৰাজ দোকানৰ পৰা একদম মঙললৈকে বাছৰ লাইন। কিয় লাইন হৈছে জানে? এয়া চাওক। মামা ককাক চাব যাবলৈ বাছত উঠি আছোঁ। পুৰা লাইন, সিফালে সিয়া একদম। কেতিয়া গৈ পাওঁ মামাৰ ওচৰত। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল লাইফ অফ বৰ্ষা। আজি আমাৰ মঙলত আহিব মামা, মানে আমাৰ সকলোৰে মৰমৰ হিমন্ত মামা আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গাড়ী 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 পুৰা একদম মামা আজি গোটেই আমাৰ দৰং। আমাৰ তাৰ পৰা ওচৰৰ কাৰণে গাড়ী দিয়া নাই চাগে। আমি কি কৰিছোঁ, এখন বাছত উঠিছোঁ, অলপ আগবাঢ়িছোঁ, আকৌ তাৰ পৰা নামি দিছোঁ, এখন গাড়ীত উঠিছোঁ, সেনেকৈ গৈ সেনেকৈ আছোঁ আমি। এতিয়ালৈকে আমি দুখন বাছ চলালোৱে। এবাৰ আকৌ যিখন ফাৰ্ষ্ট বাছ থাকে সেইখনতে উঠিম যায়। আকৌ এবাৰ নতুন বাছত উঠিছোঁ, এইখন আকৌ বেলেগ এখন বাছত উঠিছোঁ। এখন 4 নম্বৰ বাছ আমি সলাম এতিয়া। এইটো এতিয়াহে আমি পাইছোঁ আলয় চৌকা। আকৌ আহিছোঁ আমি বাছ চলাই মেলি। গোটেই বোকা একদম। বৰষুণ দিলে ন, পুৱা গোটেই বোকা বোকা চব ফালে। 4 নম্বৰ বাছ, 4 নম্বৰ বাছ আকৌ উঠিছোঁ নতুনকৈ বাছত ৰখি ৰখি। মুঠতে আজি মামাক চাইহে নম্বৰ গাড়ী সলালোঁ আমি এইখনলৈকে। আৰু বা কেইখন সলাও ঠিক নাই। আমি বাছৰ পৰা নামি এতিয়া কোনো বাছে আমাক গাড়ী নৰখাৱে। এতিয়া খোজকাঢ়ি মৰিব লগা হৈছে সেই পুনিয়াক লেগি। 6 নম্বৰ গাড়ী এইবাৰ কিবা পালোঁ। সেইবোৰ গাড়ী আহি আছে। আমি এইখিনি মেলা চাবান হৈছে। এইয়া গেট পালো আহি আমি পাই গলো আমি পুনিয়া। ডাঙৰ চাওক, এয়া সোমাবই দিয়া নাই, গোটেই বোকাইবোৰ চেক কৰিব। ডাঙৰ পেণ্ডেল আৰু আমি যে মামা আৰু মামা ককাক লগ পাম সেয়া যে অকণো সম্ভৱেই নাই। চাওকচোন কিমান মানুহ আহিছে, চাগে গোটেই দৰঙৰ মানুহ আহিছে। ভাবি চাওক, আমাৰ মামা আৰু প্ৰধানমন্ত্ৰী কিমান জনপ্ৰিয়, বাপৰে। আৰু অকণমান আগত যাব পাৰিলে আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাম। অলপ গা পা নেকি চাওঁ, কিমান বৰষুণ একদম বাঁহ পাৰ হৈ কিবাকে
ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত বিশ্বৰ আমি যাবি গৈছোঁ বিকশিত অসম হিচাপে আজি অলপ সময় GNM स्कूल भारत रत्न भूपेन हाजरिका जी के विकसित भारत के सपने को साकार करना बढ़ता हुआ विकसित आसाम। पिछले 10 वर्षों में प्रधानमंत्री श्री रेडियो को पहुंचना आसान होगा। साथ ही डबल इंजन सरकार असम को पूर्वोत्तर भारत का एक महत्वपूर्ण इकोनॉमिक हब बनाने की ओर तेजी से भारत माता की जय। भारत माता की जय। भारत माता की जय। असम के लोग सांसद और विधायकगण, अन्य जनप्रतिनिधि और लगातार बारिश के बावजूद भी हमार विकास यात्रा आंतरिक उलोगारू अभिनंदन जनाइছো। ये सफलता असम वासियों के परिश्रम और बीजेपी के थैंक यू बेटा, थैंक यू। पक्का मानोगे इतना कर लीजिए, देश आगे बढ़ जाएगा। तो मेरे लिए नहीं, असम का तेज विकास करना, इसके लिए हमें मिलकर काम करना। তাৰপিছত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণো শেষ হ'ল আৰু আমিও চাওকচোন গোটেই ঠেলা হেঁচাত কিবাকৈ সেই পেণ্ডেলৰ ভিতৰৰ পৰা ওলালোঁ। যিহে ঠেলা হেঁচা হৈছিলে, বাপৰে। মানুহ চাওক না, কিমান মানুহ, বাপৰে। তাৰপিছত এয়া গোটেই বোকাই কিবাকৈ ওলাই যেনে তেনে ৰাস্তা পালোঁ আহি। আৰু কেনেকুৱা লাগিলে আৰু কোন কোন গৈছিলে জনাব। আৰু বাই বাই।